হেল্ল' ভিউৱাৰ্ছ, আজি ভিডিঅ'টো এখন স্কৰ্পিঅ' S11 দি পেলাই বনাম। তো গাড়ীখন লৈ পেলাই অলপ কাম আছিলে, গাড়ীখন লৈ ওলাই গৈ পেলাই মই গাড়ী চলাই থকা অৱস্থাত মোৰ লগত এজন ভাইটি আছিলে, ভাইটিজনে মোক অলপ ৰেকৰ্ডিং কৰিলে। এইজন হয়, তেওঁৰ নাম চাইদুল, বিৰাটেই ঠাণ্ডা মুণ্ডা হয়, তেওঁ ধুনীয়াকৈ বহি আছে মোৰ লগত। তো বিশাল মেগামাৰ্ট হয় আমাৰ নগাঁৱৰ, তাৰ ফ্ৰণ্টেৰে আমি গ'লোঁ। এটা পাৰ্চেল কুৰিয়াৰ কৰিব লগা আছিল, চাইদুলক লগ পালোঁ তাত। লগ পাই পাৰ্চেলটো ল'লোঁ। এইটো কলংকপিলি বিদ্যাপীঠ স্কুলটো আছে, তাৰ লগতে কুৰিয়াৰ অফিচ হয়, এইটো কুৰিয়াৰ অফিচৰ ভিতৰত। তো পাৰ্চেলটো দিলোঁ, দিয়াৰ পিছত আমাৰ নগাঁও কলেজৰ ক্লক টাৱাৰৰ ফ্ৰণ্টেৰে আমি আহিলোঁ। আহি পেলাই কামখিনি হ'ল। তাৰপিছত এইটো ৰাতি বিশাল মেগাৱাৰ্ট এখন গাড়ী আছিলে, গেৰেজত গাড়ীখন আনিব লগা আছিলে। তো আহি পালোঁ গেৰেজত, কেইজনমানে গাড়ীখনৰ ট্ৰিটমেণ্ট কৰি আছিলে। তো বাহিৰলৈ লৈ আহিলোঁ, তেওঁ এনেই থকা দেখি পেলাই নাকটোকে চাফা কৰি আছিলে আৰু মই ৰেকৰ্ডিং কৰিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আমিও গাড়ীখন লৈ এতিয়া যাবলৈ ওলাইছোঁ। থেংক ইউ।